কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে আজি এজি ৰিপৰ্টবিলাক চাওক কত 8 আনা পইচাও ঘূৰি যোৱা নাই কিছুমান ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কয় মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে কিন্তু ভুল কথা কয় মিছা কথা কয় যদি ৰাজনীতি কৰিব বিচাৰে এই ৰাজনীতি বেছি দিন নিটিকিব প্ৰমোদ বৰই মানে 1000 কোটি খালে 2000 কোটি খালে সো এইবিলাক মানে অবাস্তৱ কাউন্সিলতো তেনেকা 52 কোটি টকাৰ ট্ৰেক্টৰ নাই 152 কোটিটো আৰু এইটো ঈশ্বৰেহে ভাবিব আৰু এইটো আমাৰ তাত 152 কোটি কাউন্সিলৰ ট্ৰেক্টৰ মানে বাজেটে নাই আমাৰ গোটেই এগ্ৰিকালচাৰৰ বাজেটটো 27 কোটি গতিকে আজি কোনবাই টাইপ মাৰি প্লাই হয়তো বিৰোধীৰ মানুহবিলাক প্ৰচাৰ কৰিছে বহুত কৰে এই পিএনআৰডি ডিপাৰ্টমেণ্টত 500 কোটিৰ ওলাই স্পৰ্টছ ডিপাৰ্টমেণ্টত 200 কোটিৰ ওলাই সদায় ওলাই থাকে আমি বহুত কেছ দিলোঁ বহুত এইটো এফআইআৰ দিলোঁ সো ইয়াৰ ওপৰত কেছো চলি আছে কিন্তু এটা চাম আছে এটা চক্ৰ আছে বদনাম কৰিবলৈ আজি লিখিছে কিমান প্ৰমোদ বৰই মানে 1000 কোটি খালে 2000 কোটি খালে সো এইবিলাক মানে অবাস্তৱ গতিকে আজিৰ সময়ত ৰাইজে বুজি পায় আমিও বুজি পাওঁ আমি তেনেকা কৰিবলৈ হলে মানে বিজনেছ কৰিব গলো হয় সমাজ সেৱা কৰিবলৈ নাহিলে হয় টকা যদি লাগে বিজনেছ কৰক সমাজ সেৱা কৰিবলৈ আহিলে টকা পইচাৰ কথা নাই গতিকে বিটিআৰ চৰকাৰৰ এই 4 বছৰত এটা টাকাও লাইবিলিটি হোৱা নাই ধাৰ হোৱা নাই আৰু কোনোবাই কৈছে যে পইচা ঘূৰি গৈছে আজি এজি ৰিপৰ্টবিলাক চাওক কত 8 আনা পইচাও ঘূৰি যোৱা নাই কিছুমান ডাঙৰ নেতাবিলাকক মানে আনৰিয়েলিষ্টিক কথাবিলাক কয় মানুহক বিপদে পৰিচালনা কৰিব বিচাৰে কিন্তু ভুল কথা কয় মিছা কথা কয় যদি ৰাজনীতি কৰিব বিচাৰে এই ৰাজনীতি বেছি দিন নিটিকিব মিছা কথা কয় ভুল কথা কয় ৰাজনীতিত কৰাতকৈ ঘৰত বহি থকাই ভাল মই হিতুকে প্ৰিফাৰ কৰোঁ কিন্তু 35 লাখ জনসাধাৰণ 30-40 বছৰ কিমান মাৰামাৰি হিংসি বিভিন্ন পৰিৱেশৰ মাজত আহি আজি অলপ হাঁহিবলৈ শিকিছে হাঁহিবলৈ বিচাৰিছে মই সকলো জনগোষ্ঠী মিলিজুলি থাকিব বিচাৰিছে আজি যদি ইয়াত কোনোবা মিছা কথা কয় ভুল কথা কয় কাকবা দোষ জাপি দি এনেকা যদি কৰিব বিচাৰে এইটোতো ভাল কথা নহয় স্যাৰ কিমান ইয়াম আছে তেখেতসকলৰ এমএলএ আছে এজন দুজন যিমানে নাথাকক সো এটা ৰাষ্ট্ৰীয় দল হিচাপে তেখেতসকলে এই অঞ্চলত কাম কৰি আছে তেখেতসকলৰ এজেণ্ডাটো তেখেতে জানিব আমাৰ এজেণ্ডাটো আমি জানিম সো গতিকে আজিৰ সময়ত মই বিজেপিৰ কথাটো এনসাৰ দিব নোৱাৰো ইউপিপিএলৰ কথাটো সুধিলে এনসাৰ দিব পাৰে ইতিমধ্যে ইউপিপিএলৰ বহুকেইজনে বিজেপিত দেখা নাই কোনে কৰিছে এনেকা কথাবিলাক ওলাই থাকে কোনবাই খুদে কিন্তু মইতো দেখা নাই কোনে জয়েন কৰিছে এজিপিৰ লগত মিত্ৰতা হ'ব নেকি এজিপিৰ লগতো মিত্ৰতা অলৰেডি আছে আমি এজিপিৰ লগতো আছো বিজেপিৰ লগতো আছো কেন্দ্ৰ ৰাজ্য চৰকাৰ চলি আছে কাউন্সিলতো চলি আছে গতিকে পৰৱৰ্তী সময়ত আহি থকা নিৰ্বাচনত কি হ'ব এইটো নাজানো কিন্তু এজিপি এটা আঞ্চলিক দল হিচাপে তেখেতসকলে যেটো আমাৰ কাউন্সিল এৰিয়াত আগতো ইলেকশ্যন খেলিছিলে এটা দুটা সো এইবাৰো তেখেতসকলে কিছুমান ইলেকশ্যন খেলিব বিচাৰে তাত আমাৰ কোনো বাধা নাই মুঠতে হাগ্ৰামা হাতাও নাই হাগ্ৰামা ক'ত হাতাও তেখেতসকলে কৈ আছে প্ৰমোদ বড়ো হাতাও মইতো হাগ্ৰামা ইয়াতে জন্ম পাইছে ইয়াতে থাকিব দেবাৰগাঁৱত ঘৰ আছে বেলেগত ঘৰ আছে যদি মই নাজানো হাগ্ৰামা হাতাও কিবা এই শব্দবিলাক আমাৰ তাত নহ'ব আমি সবকো বিচাৰোঁ সবে থাকক সবে কাম কৰক কাজিয়া পেচাল কৰিব নালাগে ৰাইজেহে মেণ্ডেটটো দিব মই হাতাও বুলি ক'লে হাতাও কৰিব নেকি তেখেতে যদি বেছি মৰম কৰে তেখেতকে দিব মোক মৰম কৰি যদি মোক দিব গতিকে আজিৰ সময়ত ৰাজনীতিটো ইমান মানে তুলুঙা মন্তব্য কৰি মানে পাৰ্লিয়ামেণ্টাৰী কথাবিলাক কয় মানে যিবিলাক কথা আমাৰ সমাজৰ কাৰণে কোনো প্ৰয়োজন নাই এনেকা কথাবিলাক কয় ৰাজনীতি কৰাটো মই নাভাবোঁ আয়োজন কৰাৰ মূল কাৰণটোৱে হৈছে যে কেন্দ্ৰ চৰকাৰৰ বহুতখিনি আঁচনি ৰাজ্য চৰকাৰৰ বহুতখিনি আঁচনি ডাইৰেক্টলি আমাৰ হিতাধিকাৰীসকলৰ বেনিফিটৰ কাৰণে দিয়া হৈছে আৰু স্বাধীনতাৰ পিছত বিভিন্ন সময়ত বিভিন্ন চৰকাৰে এই আঁচনিবিলাক দিছে আমাৰ সময়ত এতিয়া কাউন্সিলতো প্ৰায় 30টা আমি ফ্লেগশিপ প্ৰগ্ৰাম আমি গাঁও অঞ্চলৰ উন্নয়নৰ কাৰণে দুখীয়া মানুহৰ উন্নয়নৰ কাৰণে মহিলাসকলৰ উন্নয়নৰ কাৰণে খেতিয়কৰ উন্নয়নৰ কাৰণে এই আঁচনিবিলাক যুৱ যুৱতীসকলৰ উন্নয়নৰ কাৰণে আনা হৈছে কিন্তু এই আঁচনিবিলাক যদি 100% ৰূপায়ণ নহয় তো আজি কেন্দ্ৰ চৰকাৰৰ যিটো আশা বা চিন্তা অসম চৰকাৰৰ আশা বা চিন্তা বা কাউন্সিল চৰকাৰৰ আশা বা চিন্তাবিলাক ৰূপায়ণ নহ'ব সেইকাৰণে আমি চৰকাৰৰ তৰফৰ পৰা ডাইৰেক্টলি হিতাধিকাৰীৰ লগত কথা পাতিছোঁ যাতে তেখেতসকলে কোনো কাৰণতে কোনোবা আঁচনিৰ পইচাটো বেলেগত খৰচ নকৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ এখন বনাই ল'লে 20-25 বছৰ ভাল হয় টয়লেট এটা বনাই ল'লে হাইজেনিক আমাৰ মহিলাসকলৰ কাৰণে খুব বেছি ভাল হয় সো তেনেকা কৰি প্ৰত্যেকটো আঁচনি আমাৰ হাঁহ কুকুৰা পালন কৰা ছাগলী পালন কৰা গাহৰি পালন কৰা মুৰ্গী পালন কৰা হেণ্ডলুমৰ আঁচনি প্ৰত্যেকটো আঁচনিবিলাক যদি 100% ৰূপায়ণ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিচৰা নিচিনা ভাৰতবৰ্ষখন বিকশিত ভাৰত গঢ় দিয়াত আমি অতি সহজে আগবাঢ়ি যাব পাৰিম গতিকে কাউন্সিল চৰকাৰ বহি থকা নাই আমি যাতে এই কথাবিলাক
সজাগতা কৰিব পাৰোঁ আৰু বাস্তৱত ৰূপায়ণ কৰাত আমি 100% সফল হ'ব পাৰোঁ। ইয়াৰ কাৰণে আজি হিতাধিকাৰী সভাটো লোৱা হৈছে।